বিনন্দিয়া সৃষ্টি বেদ বেদাঙ্গ শিক্ষা দীক্ষা সভ্যতা সংস্কৃতি সকলোবিলাক ডুব যাব মহাপ্ৰলয়ত পুনৰ সৃষ্টি কৰিবলৈ থাকিব কি প্ৰভু? ধ্বংস হোৱা লাগে সকলোবিলাক বেদ বেদান্ত কৃষ্টিৰ নিৰ্ভৰ সন্থকাৰ সামগ্ৰী সকলোবিলাক এক গোট কৰিব। কিন্তু প্ৰভু সভ্যতা সংস্কৃতি আৰু নিদৰ্শন ইমান সোনকালে সংগ্ৰহ কৰাটো বৰ সহজ নহয়। তাৰোপৰি এনে এটা ভয়ংকৰ পৰিৱেশত কোন ক'ত কেনেদৰে স্থিতি ল'ব তাৰো একো প্ৰমাণ পোৱা নাযাব প্ৰভু। তাৰ ব্যৱস্থা কৰিব হঠাৎ মহাবল ধাৰণ কৰি দুষ্ট দৈত্য অসুৰবিলাকে নিধন কৰিব লাগিব। মাত্ৰ কৃষ্টি সভ্যতাৰ নিদৰ্শন কোনো সামগ্ৰী অৰাজ্যৰ ফলত প্ৰজাপতি আৰু ৰুদ্ৰই প্ৰভু যাওক আপোনাৰ এই কাৰ্য সফল ভাল প্ৰভু, আমি দুয়োৱে এতিয়া বিদায় পাতিছোঁ। আহক ৰুদ্ৰদেৱ। এই সুন্দৰ বিনন্দীয়া সৃষ্টি ধ্বংস হ'ব মহাপ্ৰলয়। চাৰিওফালে পানী পানী আৰু পানী থাকিব। এই মহাপ্ৰলয় আৰু কি অৱতাৰ ধাৰণ কৰিব লাগিব এই বিষয়ে একো ঠিক ভাবিব হরি গোবিন্দ সৃষ্টিৰ মহাপ্ৰভু ভগৱন্ত আছিল সংসাৰৰ কিবা ভূমিবৰ চিন্তাত বিভোৰ। সেইদৰে মই গ্ৰহণ কৰি নাৰদৰ
ভক্তির অঞ্চলে ব্যক্ত করকচোন প্ৰভু নেৰাখি কব সৃষ্টি পালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কামৰ প্ৰয়োজন দুষ্ট দমন আৰু সতক পালন অৱশ্যে কৰিব লাগিব আপুনি বৰ পাতলকৈ ভাবিছিলে প্ৰভু এবাৰ ধ্বংস কৰি যোৱা সৃষ্টি পুনৰ গ্ৰহ দিয়াটো জানো ইমান সহজ অৱশ্যে এই মহৎপ্ৰদান পৃথিৱীত কাছে থাকিব নোৱাৰিব মহাকাল আবিৰ্ভাৱ মানুহ আৰু আমাক ক'লে যে জম্বুদ্বীপৰ ৰজা জম্বুদ্বীপৰ ৰজা সত্যব্য এই মহাপ্ৰলয়ৰ মাজতে জীয়াই প্ৰভু সত্যব্ৰত মহাধাৰ্মিক ৰজা তেওঁৰ দ্বাৰাই পুনৰ এই সৃষ্টি ৰক্ষা কৰিব পাৰিব কিন্তু প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ কেনেকৈ জীৱ-জন্তু ৰাখিব লাগিব আকৌ সেইবিলাক যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলে পুনৰ এই সৃষ্টি ৰক্ষা কৰিব পাৰিব আমিও তাৰেই পৰিকল্পনা কৰি প্ৰভু সময়ত ব্যৱহাৰ কৰিব বাৰু দেৱৰ প্ৰভু মাজে সময়ে আমাক এইদৰে বুদ্ধি ধাৰণা দি থাকিবলৈ নাপায় নিশ্চয় যাওক দেৱৰ প্ৰভু এই বাৰ্তা সমাজক দিয়ক ভালদৰে প্ৰভু তোমাৰ চৰণত প্ৰণিপাত জনাই তাকে মাতিছোঁ জয় জগত কারণ জগত জীবন স্বামী জগত জীবন স্বামী হরিবা আমার অবতারে পালে কি খবর যাও এই ক্ষেত্র আমি আর Rote,
প্ৰভু প্ৰভু কোনোদিন প্ৰভু কৃষ্ণ মোক লগত নিনিয়াকৈ স্বৰ্গ মধ্য আৰু পাতাল কলৈ নাযায় মোক লগত লৈ যিকোনো আলোচনা পাতনি মেলা আজি কিয় এই বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল ইয়াৰ কাৰণ একো বুজি নাপালো নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনাত বহিছে নারায়ণ নারায়ণ দেবী দেবী বৈকুণ্ঠে আহিলে লক্ষ্মী নারায়ণ জীবন স্মরণ দর্পণ হয় কিন্তু আজি তার জীবনে প্রকাশিত হল আপনি ঠিকই ভাবছেন আজ প্রথম এই বৈকুণ্ঠ বৃষ্টিবিহীন নারায়ণ মুখ লক্ষ্য নিয়ে কিন্তু কেবল আজ আর ব্যতিক্রম করল প্রণয় ও দেবী মহাপ্রণয় এই পৃথিবী আর অলৌকিক মহাপ্রণয়ের পরিমাণিক দুর্যোগ আপনি করুন বৃষ্টি দেখে পাইছে নাকি বাড়ি তাকে কুকুর আহিছে দেবী কওঁতে গৈছিলো কইলা খুঁজি কইলা তা দেখিলো কি রে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ দেও গুপ্ত আলোচনাত গুপ্ত আলোচনা আকৌ তাত দেখিলো পর্ব আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীয়ে সেই গুপ্ত আলোচনাত ভাগ লৈছে কিন্তু দেবী দেউল কেৱল তাক দেখিলো মই একেবাৰে আচৰিত হলো মহাপ্ৰলয়ৰ সময়ত কোনে কি কি দায়িত্ব পালন কৰিব তাহাঁতো ভাগ বিতৰণ কৰি শেষেই কৰি পেলালে মই একো মনতে ভাবিলো বিষ্ণুৱে তোমাক লগত কিয় নানিলে দেউল এই কথা সঁচা জানো সঁচা মিছা দেখিবাই নহয় মই গৈ পোৱা লগে লগে ঘূৰা নাথাকি সেই বুলি মোক ইতিসিংহে কৰিলে সেইবাবে দেখি তাত মই এখন দিন ৰৈ ৰাখি কোনে কোনে আহি গৈ কথা মানে পৃথিবীত মহাপ্রলয় হল ইয়ার আলোচনা গোপন চলিছে অথচ মই গম নাপাওঁ দেবী সেই গুপ্ত আলোচনাত শিৱৰ সত্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে আছে দেবী মই কিয় যোগ্য হলো যে বিষ্ণুৰ পত্নী হৈ মই ভাগ ল'ব নোৱাৰিলো মই বিপদ অপমানিত হৈছো দেউলকি মৰিছে সতে প্ৰতি মই বিপদ প্ৰবীণ অপমানিত হৈছো দেবী তাতোতকৈ আৰু ডাঙৰ কথা কি জানে অ বিশ্বত যিমানবোৰ বেদশাস্ত্ৰ আছে সকলোবোৰ সংৰক্ষণৰ দায়িত্ব হৈছে সৰস্বতী আৰু জীৱ জন্তুৰ দায়িত্ব কাঢ়িছে নাই পাৰ্বতী মনত যে কি আনন্দ তুমি তাত সকাহ হলে তুমিও কি আলোচনা আছে ভাগ ল'ব পাৰিবা কোন সেইটো নিশ্চয় হয় মোৰ অবিহনে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব মই
তোমাক গোপনে গোপনে নতুন সৃষ্টিৰ বাতৰি দিব খুজিছে। সেই সৃষ্টি পাতনি মই নিমিষতে ৰক্ষা কৰি দিম। বিষ্ণুৱে বুজক লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান দেৱী আপুনি সহ্য কৰে। এইটো মহাপ্ৰলয়কাৰী সত্য কৰিম সৃজন। যি সৃষ্টি সম্পূৰ্ণ কৰিব বিচাৰিছে তাক মই অভিলাষ ৰক্ষা কৰিব পাৰিব নোৱাৰে দেৱী। নাই মই ইয়াৰ ভীষণ প্ৰতিশোধ লৰেই ল'ম। বিদায় কৰি দিলে দেৱী। কিন্তু যাবৰ সময়ত কৈ যাওঁ তুমি নিৰাময় কৰ্তব্যলৈ আজ্ঞা পাইছা। মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আৰু এক মহাপ্ৰলয় তুমি সৃষ্টি নকৰিবা। তুমি আৰু মই কি কৰিম? বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰি সৃষ্টি মই ধ্বংস কৰি বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰী মহান অস্ত্ৰ। Tôi
কোনে মুখ কৰিলে স্বজন মইতো কৰিম স্বজন। কোন তুমি কিয় মুখ কৰিলা স্বজন মই এই ত্ৰিজগতৰ মাতা লক্ষ্মী। মাতৃ 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 কিয় মুখ স্বজন কৰিলা মাতৃ পুত্ৰ, তোক স্বজন কৰাৰ উদ্দেশ্য অতিকে মহান। মহান এই পৃথিৱীত মহাপ্ৰলয় হ'ব। মহাপ্ৰলয় চাৰিওফালে থাকিব কেৱল পানী, কেৱল পানী। চাৰিওফালে যদি পানীৰে হয় মাত্ৰে আমি কেনেকৈ জীয়াই থাকিম? অসম্ভৱ অসম্ভৱ। বৰ দিছা জল জল মাতৃ বিষ্ণু সুদৰ্শন আৰু মহাদেৱৰ দেখোন হত্যা কৰিব মোৰ সৰ্বশৰীৰ কাম কৰিব লাগিব। আদেশ কৰা মাত্ৰে এই কাৰ্য মই কৰিম সাধন। কোন পুত্ৰ? মাতৃ এই পৃথিৱীত মহাপ্ৰলয় হ'ব। মহাপ্ৰলয় চাৰিওফালে থাকিব পানী, কেৱল পানী। বেদ বেদান্ত সৃষ্টিত থকা সকলোবোৰ পানীৰ তলত থাকিব। আৰু ঋষি-মুনিসকলে যাক যজ্ঞ কৰিবৰ বাবে একো নোপোৱা হ'ব। গতিকে এই সকলোবোৰ নষ্ট নোহোৱাৰ আগতে সকলোবোৰ সংগ্ৰহ কৰিব পাৰিবি। সংগ্ৰহ কৰিম। আৰু এতিয়া এতিয়া তাৰ পাছত কি মাতৃ অসুৰবিলাক আমাৰ দৰে অসুৰ নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰে। মাতৃ তাৰ পাছত দেৱতা অপুত্ৰ দেৱতাতকৈও উচ্চ আকৰ্ষণে লাভ কৰিব পাৰিবি। মাতৃ পুত্ৰ, মোৰ পৰিচয় কি হ'ব? কি নামেৰে জনাজাত সম্বলি ধৰাৰ বক্ষ? মাতৃ তোক মই ডিঙি নিশাৰ পৰা কৰিছোঁ। ডিঙিৰ